নমস্কাৰ, মই দীপাংকৰ ৰয়। বিহুৰ 10 দিন বন্ধৰ পিছত নাচি বাগি বিয়া বিহু খাই হোষ্টেললৈ উভতি যাবলৈ মনেই নাযায় দিয়কচোন। কিন্তু উপায় নাই, কাইলৈৰ পৰা ক্লাছ আছে, যাবতো লাগিবই। হেমেনা হেমেনিকৈ হ'লেও ঘৰৰ পৰা ওলালোঁ দিয়ক। এৰি থৈ অহা মোৰ লুইতৰ পাৰৰে শুৱনি গাঁওখনিৰ সোণ সোঁৱৰণি কেনেকৈ পাহৰো মই মোকেচোন মাতে ৰৈ ৰৈ মোকেচোন মাতে ৰৈ ৰৈ। পঢ়ি আছে সি। পঢ়া নহয়, আমাৰ সেমিনাৰ। আমাৰো আছে চেমিনাৰ, আমি পঢ়ি। Hi guys, Mr. Dipankar is coming. Say hi to Dipankar. মোৰ তাক শব্দ নাই আপোনাৰ ৱেলকাম কৰিবলৈ। নালাগে, থৈ দে। গোটেই হোষ্টেলটোৱে খালী, সেনেকুৱা লাগিছে যেন আমিহে ইয়াত প্ৰাণী আছোঁ অকল। পূৰা খালী, কোনো নাই, পূৰা নিৰ্জন। যদিওবা দীঘলীয়া বন্ধ, তথাপি কিন্তু পঢ়াৰ প্ৰেছাৰ নথকা নহয়। ফিজিঅ'লজিৰ 10টামান লং কুৱেশ্যন লিখি নিবলৈ দিছিলে। বিহুৰ বতৰত কোনে আকৌ ঘৰত বহি হোমৱৰ্ক কৰি থাকে। মই আহি এতিয়াহে এখন বহি বনালোঁ। কি দিন পিছত যে সেমিনাৰ আছে কোন আহিছে? প্ৰিন্সিপাল আহিব, এই মেডিচিনৰ ৰিচাৰ্চ আহিব ভাল। হা? বলক এতিয়া আপোনালোকক লৈ যাম ডেন্স ক্লাছলৈ। আজি ইমান দূৰ ট্ৰেভেল কৰাৰ পিছতো ডেন্স ক্লাছ যাব লাগিব। ভাগৰ লাগি আছে বাৰু, ষ্টিল ডেন্স ক্লাছ যাব লাগিব। কাৰণ 10 দিন বন্ধত 10 দিন ডেন্স ক্লাছ ক্ষতি, তাৰপিছত এক্সামৰ টাইমত তেতিয়াও ক্ষতি, আৰু কেতিয়াবা এক্সট্ৰা ক্লাছ হৈ যায় 5টা বজালৈকে, তেতিয়াও ডান্স ক্লাছ ক্ষতি বহুত মিছ হয়। গতিকে আজি ভাবিলোঁ অলপ কষ্ট হ'লেও আৰু ক্লাছটো কৰি লওঁ, তেতিয়া অন্তত অলপ এনাৰ্জি আহিব, বডি ষ্টিফনেছটো কমিব আৰু বডিটো ফ্লেক্সিবল লাগিব অকণমান। লেটছ গো। इंस्टाग्राम पे है ये वीडियो। ডেন্স ক্লাছৰ পৰা আহি গা পা ধুই আকৌ সেই কুৱেশ্যন কেইটা লিখাত লাগিলোঁ। ঘৰত চিল মাৰি থকা মজাটো এতিয়াহে পাইছোঁ। কিমান সহজ আছিল, কিমান যে মোহনীয়া, কিমান যে প্ৰীতিৰ সেনৈ প্ৰেমৰ দাপোনখনিত উজ্বলাই জীৱন ছবি কৈছি। যিহেতু আজি অফিচিয়েল বন্ধ আছিলে, চ' আজি মেচ নাই, মানে মেচ খোলা নাই। চ' এতিয়া ডিনাৰৰ কাৰণে অৰ্ডাৰ কৰিব লগা হ'ল ফুড। ডিনাৰত বিৰিয়ানী খাম বুলি ভাবিলোঁ, বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ। স্কলাৰশ্বিপৰ পইচা সোমিছে একাউণ্টত, বিৰিয়ানীটো বনতা है ना भाई।
स्कॉलरशिप का पैसा कितना मिला वो नहीं बताऊंगा, लेकिन एक अच्छा खासा अमाउंट मिला। বিরিয়ানি তো बनता है खुद को ट्रीट देने के लिए। চ' গতিকে চান্স পাই ডান্স কৰি দিলোঁ যিহেতু কেণ্টিনো বন্ধ আৰু ডিনাৰো কৰিব লাগে। দুপৰীয়াও ঘৰৰ পৰা আহি একো এটা খোৱা নহ'ল, দুপৰীয়া লাঞ্চ স্কিপ হৈ গ'ল। তো এতিয়া সোনকালে ডিনাৰটো কৰিলোঁ কিনে যিখিনি কুৱেশ্যন বাকী আছে সেইখিনি লিখিম, তাৰপিছত হৈ যাম আৰু সোনকালে। কাইলৈ ক্লাছ আছে 8টা বজাত। গতিকে see you in my next video. Thank you for watching this video. Till then, bye bye. Goodbye. Thank you.